আজি আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ। ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্ন কি? যদি আহে তেতিয়া ইয়াৰ উত্তৰ হ'ব অশোক স্তম্ভ। তাৰপিছত হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জন গণ মন। আৰু জন গণ মনটো কোনে লিখিছিল বা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু এইটো আগতে আছাম পুলিচ ABUBত আহি গৈছে এইটো প্ৰশ্ন। তাৰপিছতো হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি? যদি ৰাষ্ট্ৰীয় গীত আহে তেতিয়াহ'লে লিখিব লাগিব বন্দে মাতৰম। আৰু যদি ৰাষ্ট্ৰীয় সংগীত বুলি কয় তেতিয়া হ'ব জন গণ মন। আৰু যদি ৰাষ্ট্ৰীয় গীত বুলি কয় তেতিয়া বন্দে মাতৰম। আৰু বন্দে মাতৰম গীতটি ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জী। এইটো জানি থ'বলগীয়া প্ৰশ্ন। তাৰপিছত হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কি? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হৈছে তিৰংগা। আৰু এটা প্ৰশ্ন হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ফল হৈছে আম। আৰু ফুল হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম। তাৰপিছত হৈছে যে মই এনেকৈ লিখি দিলোঁ এবাৰ। ৰাষ্ট্ৰীয় গছ হৈছে বটগছ। আৰু ৰাষ্ট্ৰীয় জন্তু হৈছে বাঘ। তাৰপিছত আছে ৰাষ্ট্ৰীয় চৰাই। ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ। যদি আহে ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি? জলচৰ প্ৰাণী কি বুলি হ'লে তেতিয়া হ'ব ডলফিন। আৰু ৰাষ্ট্ৰীয় নদী কি বুলি সুধিলে তেতিয়া তাৰ উত্তৰ হ'ব গংগা নদী। আৰু ৰাষ্ট্ৰীয় খেল হৈছে হকী। এইখিনি জানি থ'বলগীয়া প্ৰশ্ন। 14 নম্বৰটো হৈছে যে ৰাষ্ট্ৰীয় সৰীসৃপ প্ৰাণী। ৰাষ্ট্ৰীয় সৰীসৃপ প্ৰাণী কি বুলি ক'লে তেতিয়া তাৰ উত্তৰ হ'ব কিং কোব্ৰা বা ৰজা ফেটি সাপ। নেশ্যনেল কেলেণ্ডাৰ। যদি নেশ্যনেল কেলেণ্ডাৰ হয় তেতিয়া তাৰ উত্তৰ হ'ব চাকা কেলেণ্ডাৰ। তাৰপিছত আছে যে নেশ্যনেল ডে'। ৰাষ্ট্ৰীয় দিন হিচাপে কোনকেইটা দিন পালন কৰা হয়? যদি আহে তাৰ উত্তৰ হ'ব ইণ্ডিপেণ্ডেন্স ডে', ৰিপাব্লিক ডে', গান্ধী জয়ন্তী। মানে স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু গান্ধী জয়ন্তী। এইকেইটা হৈছে নেশ্যনেল ডে' বা ৰাষ্ট্ৰীয় দিন। তাৰপিছত হৈছে যে ৰাষ্ট্ৰীয় মূল মন্ত্ৰ মানে নেশ্যনেল মটো। ৰাষ্ট্ৰীয় মূল মন্ত্ৰ হৈছে সত্যমেৱ জয়তে। এইটো জানি থ'বলগীয়া প্ৰশ্ন। এইকেইটাই বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে যে অফিচিয়েল নেম অফ ইণ্ডিয়া। ভাৰতৰ চৰকাৰী নাম। ভাৰতৰ চৰকাৰী নাম কি? ৰিপাব্লিক অফ ইণ্ডিয়া, ভাৰতৰ গণৰাজ্য। এইকেইটা হৈছে ভাৰতৰ চৰকাৰী নাম। তাৰপিছত আছে যে ৰাষ্ট্ৰীয় মুদ্ৰা। ৰাষ্ট্ৰীয় মুদ্ৰা কি? ভাৰতীয় টকা। এইকেইটা অলপ ইম্পৰ্টেণ্ট হয়, কিন্তু নাভাবিব যে ইয়াৰ পৰা প্ৰশ্ন নাহিব, এইকেইটা ইমান সহজ আহিব জানো, এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে কয়। কিন্তু এইবিলাকে আহি থাকে ABUBৰ কাৰণে, কাৰণ ৰাষ্ট্ৰীয় সংগীতৰ বিষয়ে আহি গৈছে আগতে। সেইকাৰণে এইখিনি কথা জানি থ'ব লাগে।